এই গাইজ মই বেক টু মাই ইউটিউব চেনেল মানে বৰ্তমান বাজিছে এতিয়া 4টা ওলাই যাওঁ ক'ত গৈ আছোঁ গম পাব কাৰণ এটা মিটিং গৈছোঁ আমি নতুন এটা ৰাইড প্লেনিং কৰি আছোঁ তাৰ কাৰণে গৈ আছোঁ ক'ত যাম কি কথা ভিডিঅ' চাই থাকক তেতিয়া গম পাব ক'ত আছে বৰ্তমান মানে ওলাই আহিছিলোঁ চাহ খাবলৈ মই হোটেলৰ মানে ৱেটাৰ সানডে বনাবা চাহ খাবলৈ শ্বিলং যাম তাৰ মানে প্লেন কৰি আছোঁ আমি নেক্সট সানডে শ্বিলং ট্ৰিপ আছে এপ্লেণ্ডত মানে চাহ খাই বহি চাহ খাই ল'ব লাগে তাৰপিছত আমি এতিয়া ডিছকাছটো কৰিব লাগিব কিমান লোৱা খেলি আছোঁ আছোঁ আমি এতিয়া ফিক্স হৈ গ'ল সানডে ৰাইড আমি যাম আমান যাব লতা আজদা এইপিনে চাবে ওৱাচি শ্বিলঙৰ প্লেন শ্বিলং ফুল পাৱাৰ হেভি প্লেন নহয় ক'ত ক'ত যাম দেখিব 3টা বেগ যাব ফুল পাৱাৰ ৰাইড হ'ব আমাৰ দেখিব ভিডিঅ'টো চাব নেক্সট ভিডিঅ' আহি আছে এতিয়া কি বাইক যাব দেখাই আছোঁ ৰখক আগত যাব এখন RR310 আৰু লগত যাব এখন হিমালয়ান আৰু দুখন বাইক আছে আৰু দুখন হ'ল এখন হ'ল হাণ্টাৰ আৰু এখন ডমিনাৰ আৰু এখন ডিউক যাব চাগে ঠিক নাই কি হয় ভিডিঅ'টো চাই থাকিব পাই গৈছিলোঁহি ৰুম পাই অলপ ৰেষ্ট ল'লোঁ তাৰপিছত আমি কি প্লেনিং কৰিলোঁ অলমষ্ট গম পাইছে আৰু 4খন বাইক অলমষ্ট ফিক্স হাণ্টাৰ 350 ডমিনাৰ আৰু আপাচি RR310 এণ্ড হিমালয়ান এইখন যাব আৰু কোনোবা আৰু যাব চাগে কিন্তু তেনেকুৱা গম পোৱা নাই পিছত গম পাব ভিডিঅ' চাই থাকিব কোন যাব আৰু বাকী নকওঁ লগ পাই আছোঁ নতুন এটা ভিডিঅ'ত যদি ভিডিঅ' ভাল লাগিল লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তেনেকুৱা ভিডিঅ' আৰু পাব কাৰণে থেংকছ ফৰ ৱাটছিং বাই বাই